নমস্কাৰ আমাৰ ইউটিউব চেনেল এম ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কেনেকৈনো হাঁহৰ মাংস বনালোঁ তাকে আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো চাই থাকক। আজি আমি হাঁহৰ মাংস খাম। এইটো এয়া গৰম পানীত আমি দি দিছোঁ পাখিখিনি আঁতৰিবৰ কাৰণে। এয়া হাঁহ গুচাই আছে, পাখিবোৰ আঁতৰাই আছে। এয়া হাঁহটো এতিয়া আমি পুৰি আছোঁ। হাঁহৰ মাংসৰ লগতে আজি আমি পোলাও বনাম। পোলাওৰ কাৰণে আমি আধা কেজি জহা চাউল লৈছোঁ। এয়া তিয়াই কৰি টুকি থৈছোঁ। তাৰপিছত আমি এটা ডাঙৰ পিঁয়াজ মিহিকৈ কুটি ল'লোঁ আৰু দুটা তেজপাত, তাৰপিছত কাজু বাদাম, খিচমিচ আৰু লং ইলাচি লৈছোঁ। এয়া দেখিছে আপোনালোকে। পোলাও কুকাৰতে বনাম, গতিকে প্ৰথমে কুকাৰটো অলপ গৰম কৰি তাত এয়া ঘিউ দিছোঁ। এয়া প্ৰথমে আমি তেজপাত কেইটা দিম, তাৰপিছত এয়া লং ইলাচি আৰু দিলোঁ। তাৰপিছত আমি পিঁয়াজখিনি দিম। তাৰপিছত অলপ সময় লৰাই ভাজি থাকিব। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে কাজু বাদামখিনিও দি দিব পাৰে বা পিছত দিলেও হ'ব, আৰু খিচমিচখিনিও দি দিব পাৰে। এনেদৰে অলপ ৰঙচুৱা হোৱালৈকে আপোনালোকে ভাজি থাকিব। আপোনালোকে ইয়াত ঘিউ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এয়া অলপ ৰঙচুৱা হৈ গ'ল। এতিয়া আমি ইয়াত চাউলখিনি এড কৰিম। ইয়াত আমি অকণমান নিমখ দি দিছোঁ আৰু অকণমান চেনি দি দিছোঁ। এতিয়া আমি অলপ সময় এনেদৰে ভাজিম। এনেদৰে অলপ সময় ভাজাৰ পিছত আমি ইয়াত পানী দিম। মই ইয়াত 2 কাপ পানী দিছোঁ। এতিয়া এনেদৰে অলপ সময় লৰোৱাৰ পিছত মই ঢাকোনখন মাৰি দিম আৰু এটা হুইচেল দি দিম। তাৰপিছত পোলাও ৰেডি হৈ যাব। এতিয়া আমি কুকাৰৰ খপখন বন্ধ কৰি দিম। এইটো কোমোৰা, হাঁহৰ লগত আমি কোমোৰা দি খাম। এয়া কোমোৰাখিনি আমি সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগতে আলু, পিঁয়াজ আৰু মছলাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মাংসখিনিত অলপ মছলা সানি ল'ম। লোৱাৰ পিছত এখন কেৰাহী পাতি কেৰাহী গৰম কৰি তাত তেজপাত দিছোঁ আৰু গোটা জিৰা দুটামান দিছোঁ আৰু লং ইলাচি দুটামান দিছোঁ। তাৰপিছত অলপ পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি অলপ ভাজি ল'ম। পিঁয়াজ ভাজি লোৱাৰ পিছত আমি তাত কেৰাহীত অলপ তেল দি দিছোঁ আৰু তাত 2 টা কাপ চাউল দিছোঁ। 2 কাপ চাউল
এনেদৰে পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজাৰ পিছত তাত আমি আদা নহৰু পেষ্টখিনি আৰু পিছা মছলাখিনি দি দিম আৰু লগতে নিমখ হালধিও দি দিম। এতিয়া এনেদৰে অলপ সময় ভাজাৰ পিছত আমি তাত মাংসখিনি দি দিম। এতিয়া আমি মাংসখিনি 15 মিনিটমান সময় ভাজি ঢাকোন মাৰি দিম। মাংসখিনি সিজে মানে মই পোলাওটো চাই আহোঁগৈ। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। আপোনালোকে দেখিছেনে? গৰম হৈ আছে। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। এয়া মাংসখিনিত তেল ওলাই গৈছে। এতিয়া আমি মাংসখিনিত কাটি থোৱা আলু আৰু কোমোৰাখিনি দি দিম। এয়া কোমোৰা আৰু আলুখিনি আমি দি দিছোঁ। এতিয়া অলপ সময় ভাজিম। এনেদৰে অলপ সময় ভাজাৰ পিছত ঢাকোন মাৰি দিম। যিহেতু হাঁহৰ মাংসখিনি অলপ টান, গতিকে আমি ঢাকোন মাৰি সিজিবলৈ দিম। এয়া মাংসখিনি সিজি গ'ল। এতিয়া আমি তাত পানী দিম অলপ। এতিয়া পানীখিনি অলপ উতলাম, সিজিবলৈ দিম। এয়া মাংস আমাৰ ৰেডি হৈ গ'ল। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। পোলাওখিনিও হৈ গ'ল ৰেডি। এয়া চাওক আপোনালোকে, এয়া মাংস। এতিয়া আমি খাম। লগতে এয়া পোলাও ৰেডি হৈ গ'ল। এয়া আমাৰ খোৱা সময় হৈ গ'ল। কেনেকুৱা লাগিছে কোৱাচোন? মজা। হাঁহ মাংস কেনেকুৱা? টেষ্টি। কোমোৰা একদম বহুত টেষ্টি লাগিছে আজি। বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ। সঁচাকৈ অসমীয়া খাদ্য হিচাপে কোমোৰা আৰু হাঁহৰ মাংস দুইটা চুপাৰ। কোৱাচোন এতিয়া তুমি কেনেকুৱা পাইছা? বিৰাট ধুনীয়া লাগিছে। বহুত দিনৰ মূৰত খাম বুলি ভাবি আছিলোঁ, আজি পাই গ'লো। হাঁহ আৰু কোমোৰা একদম শিঙত আহি খাই দিছোঁহি। বিৰাট ভাল লাগিছে। ফুলগুৰিৰ পৰা আহি পেলাই ঢিঙত খাইছোঁ। ঢিঙত হাঁহ আৰু খাইছে। কোমোৰা বিৰাট ধুনীয়া লাগিছে। সুমন কেনেকুৱা লাগিছে কোৱা? ভালে লাগিছে। মাহীয়ে বনাইছে। কেনেকুৱা বনাইছে? কোনে বনাইছে? মাহীয়ে। কেনেকুৱা? ভালে। টেষ্টি না? কেনেকুৱা লাগিছে কোৱাচোন তুমি? খুব ভাল লাগিছে। বহুত দিনৰ মূৰত একেলগে খাবলৈ পাইছোঁ। মাইনীয়ে বনাইছে আৰু একেলগে মুনু ঘৰত অংশুমানৰ লগত বহি আছোঁ। এতিয়া ময়ো খাই লওঁগৈ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।